নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোতে ভালে আছে। অলপ সময় আগতে মেট্ৰিকৰ ৰিজাল্ট ওলাইছে। যিসকলৰ ৰিজাল্ট ভাল হৈছে সকলো আনন্দ উল্লাসত মতলীয়া হৈ পৰা দেখা গৈছে আৰু স্থানপ্ৰাপ্ত ছাত্ৰসকলৰ বা ছাত্ৰীসকলৰ সাক্ষাৎকাৰ টিভিত আমি দেখিয়ে আছোঁ। এতিয়া ফেচবুকতো তেওঁলোকক নানা ধৰণৰ অভিনন্দন জনোৱা হৈছে। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, আমিও ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। কিন্তু মই এই ভিডিঅ'টো আজি সেইসকল ছাত্ৰ ছাত্ৰীৰ ওপৰত বনাবলৈ লৈছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিলে। এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিব নোৱাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ উদাহৰণৰ সৈতে মই এটা কথা বুজাব বিচাৰোঁ। তোমাক ধৰি লোৱা কোনোবা এজনে গছত উঠিবলৈ দিছে, ঠিক আছে। কোনোবা এজনে তোমাক সাঁতুৰিবলৈ দিছে, গছত উঠি তুমি বেয়া পোৱা, সাঁতুৰি বেয়া পোৱা, বা কোনোবা এজনে তোমাক দৌৰিবলৈ দিছে, তুমি দৌৰিও বেয়া পোৱা। গতিকে তুমি বাধ্য নহয় এই কামকেইটা কৰিবলৈ। কোনোবাই যদি কয় তুমি গছত উঠাচোন, তুমি তেতিয়া ক'ব পাৰিবা মই গছত নুঠোঁ, বা মই গছত উঠি বেয়া পাওঁ, বা মই সাঁতুৰি বেয়া পাওঁ, মই দৌৰি বেয়া পাওঁ, গতিকে মই নদৌৰোঁ, মই নাসাঁতোৰোঁ। গতিকে সেই বেয়া পোৱা কামকেইটা তুমি দৌৰা, সাঁতোৰা, এনেকুৱা বেয়া পোৱা কামকেইটা তুমি নকৰোঁ বুলি বাদ দিব পাৰিবা, তেওঁৰ পৰা ফালৈ কাটিব পাৰিবা। কিন্তু শিক্ষা ব্যৱস্থাটো আচলতে তেনেকুৱা এটা কামেই বৰ্তমান সময়ত, যিটো কাম বাধ্যতামূলক। তোমাৰ পঢ়িবলৈ মন নাই, স্কুল যাবলৈ মন নাই, নহ'ব। তুমি পঢ়িবলৈ বাধ্য, পঢ়িবই লাগিব। এই বস্তুটো আচলতে বাধ্যতামূলক আৰু বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আচলতে সেয়াই হৈছে। সকলোৱে কষ্ট কৰে, চোকা ছাত্ৰজনেও কষ্ট কৰে, আৰু যিজনে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে তেওঁতো কষ্ট কৰিয়ে পঢ়িছিলে, তথাপি ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। ঘটনাটো সেইটোৱে আচলতে। যিজনে খুব ভাল ৰিজাল্ট কৰিলে আচলতে তেওঁ মন, মানসিকতা, পৰিৱেশ, এই গোটেই বস্তুটো তেওঁ কামটো কৰি ভাল পায়। তাৰমানে পঢ়াৰ কামটো, স্কুল যোৱাৰ কামটো তেওঁ কৰি ভাল পায়। হাড়ে হিমজুৱে তেওঁ মানসিকতাৰ লগত ধুনীয়াকৈ মিলি গৈছে, তেওঁ ভাল পায়। সেইকাৰণে আচলতে তেওঁ খুব সুন্দৰভাৱে ভাল ৰিজাল্ট এটা কৰি আগুৱাই যাব পাৰিলে। কিন্তু যিজন আমি সাধাৰণতে মানুহে গাধা ছাত্ৰ বুলি কয়, আচলতে গাধা শব্দটো প্ৰয়োগ কৰিব নালাগে, কিন্তু মানুহে কোৱা কথাটো কৈছোঁ, তেনেকৈ ক'ব নালাগে গাধা বুলি। সেই ছাত্ৰজনৰ ক্ষেত্ৰত হয় কি, সি আচলতে পঢ়ি বেয়া পায়। সেই কামটো যেনেকৈ গছত উঠা কামটো বেয়া পায়, পঢ়ি বেয়া পায়, কিন্তু উপায় নাই, বাধ্যতামূলক, সি পঢ়িবলৈ বাধ্য। কিন্তু বেয়া পোৱা কাম এটা তেনেকৈ জোৰ জবৰদস্তি যিহেতু কৰিব লগা হৈছে, সি ভাল ফল দেখুৱাব নোৱাৰাটোৱে স্বাভাৱিক। আচলতে যিসকলে পৰীক্ষাত ৰিজাল্ট বেয়া কৰিছে তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে হৈছে। আৰু শিক্ষাবিদসকলে প্ৰায়ে কৈ আহিছে, যদি কোনোবা ল'ৰা ছোৱালী অকৃতকাৰ্য হয়, কোনোবা ল'ৰা ছোৱালী যদি পৰীক্ষাত ফেইল হয়, তেতিয়াহ'লে ল'ৰা ছোৱালী আচলতে ফেইল হোৱা নাই, সেই শিক্ষা ব্যৱস্থাটো ফেইল হৈছে, এডুকেশ্যন ছিষ্টেম ফেইল হয়, ছাত্ৰ ছাত্ৰী কেতিয়াও ফেইল নহয়। এইটো কথা মই কোৱা নাই, বহু শিক্ষাবিদে কৈ অহা কথা। আৰু আচলতে কথাটো তেনেকুৱাই হয়, তেওঁ বস্তুটো মিলা নাই। তাৰমানে তেওঁৰ মানসিকতাই যিটো বিচাৰে সেইটোৰ লগত তেওঁ মিলা নাই। স্কুল যোৱা কাম, পঢ়া কাম, নিৰ্দিষ্ট সময়মতে পৰীক্ষা দিয়া কাম, এইবোৰ ছাত্ৰজনে আচলতে বেয়া পায়, তেওঁ বাধ্যত পৰি কৰি আছে। সেইকাৰণে তেওঁ ভাল ৰিজাল্ট কৰিব পৰা নাই। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ছাত্ৰজন এজন বেকাৰ, তেওঁ কেতিয়াও একো কৰিবগৈ নোৱাৰিব, পৰীক্ষাত ফেইল মাৰি তেওঁৰ জীৱন ধ্বংস হ'ল, এনেকুৱা কেতিয়াও নহয় আচলতে। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে, স্থান পাবলৈ সক্ষম হৈছে, তেওঁলোকক পৰামৰ্শ দিয়া বহুত মানুহ আছে, অভিনন্দন দিয়া বহুত মানুহ আছে, বা তেওঁলোকৰ নিজৰ বিচাৰ বুদ্ধিও আছে, সেইমতে তেওঁলোক আগবাঢ়িব পাৰিব। কিন্তু যিসকলে পৰীক্ষাত ফেইল মাৰিলে তেওঁলোকৰ ক্ষেত্ৰত প্ৰায় মানুহে নীৰৱ হৈ থকা দেখা যায়। কিন্তু এক বুজন সংখ্যক ছাত্ৰ ছাত্ৰী আচলতে এই অকৃতকাৰ্যতাৰ শ্ৰেণীত পৰে। গতিকে এওঁলোকে কি কৰিব, এওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে আঙুলিয়াই দিয়াটো কিন্তু অতি প্ৰয়োজন হৈ পৰিছে। সম্বৰ্ধনা জনাওক, সেইটো ভাল কথা, কৃতি ছাত্ৰক সম্বৰ্ধনা জনাওক, কিন্তু তাৰ লগতে যিজন ছাত্ৰ ফেইল মাৰিলে তেওঁ কি কৰিব, তেওঁকো এটা দিগদৰ্শন দিয়াটো খুবেই প্ৰয়োজনীয়। প্ৰায়বিলাক কৃতি ছাত্ৰই কিন্তু শেহলৈ আমি নাম শুনিবলৈ নাপাওঁগৈ। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অকৃতকাৰ্য হোৱাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰা, অসমৰ যিসকল বৰ্তমান বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা বিখ্যাত লোক, তেওঁলোকৰ তোমালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাবাচোন, কিমানজনে ষ্টেণ্ড কৰিছিলে, কিমানজনে ডিষ্টিংশ্যন পাইছিলে। বেছিভাগে কিন্তু সাধাৰণভাৱে পঢ়া শুনা কৰা মানুহ বা অৰ্ধ শিক্ষিত মানুহো পাবা তাত তোমালোকে। পিছলৈ দেখা যায় যে ষ্টেণ্ড কৰা বহু ছাত্ৰ ছাত্ৰী হেৰাই যায়, তেওঁলোকৰ নামেই শুনিবলৈ পোৱা নাযায়। তাৰ কাৰণটো কি হয় জানানে? তেওঁলোকে এই যে ভাল পালে, পঢ়া কামটো ভাল পালে, তেওঁলোকৰ মন মানসিকতাৰ লগত মিলি গ'ল, গতিকে তেওঁলোকে খুব ভাল ৰিজাল্ট কৰিলে। কিন্তু পিছৰ যিটো কৰ্মজীৱন, সেইটো পঢ়া আৰু কাম দুয়োটা আচলতে বেলেগ বস্তু। এই বস্তুটো তেওঁলোকে তালটো মিলাই ৰাখিবগৈ নোৱাৰে। তেওঁলোকে নিজৰ ধৰণে যেনেকৈ ধুনীয়াকৈ পঢ়ি মেলি ধুনীয়া ভাল ৰিজাল্ট এটা কৰিলে, কামৰ ক্ষেত্ৰত সেইখিনি দক্ষতা দেখুৱাব নোৱাৰে। তাৰ বিপৰীতে বহু কিন্তু ৰিজাল্ট বেয়া কৰা ল'ৰা ছোৱালীয়েও খুব সুন্দৰভাৱে কাম কৰি, পঢ়া শুনাত তেওঁ নোৱাৰিলে কিন্তু কামৰ ক্ষেত্ৰত তেওঁ বহু দূৰ আগুৱাই গৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। আৰু বৰ্তমান তেনেকুৱা উদাহৰণ বহুত আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী হতাশ হ'লা, তোমালোকৰ জীৱনত ধ্বংস হোৱা নাই, এটা পৰীক্ষাত ফেইল মৰা মানে জীৱনত ফেইল মৰাটো নুবুজায় আচলতে, কামৰে মাধ্যমেৰে যিটো কাম তোমালোকে ভাল পোৱা, যিটো কাম তোমালোকে কৰিব পাৰা, যিটো কামত তোমালোকৰ দক্ষতা আছে, সেই ধৰণৰ কাম কৰি জীৱনটোত আগুৱাই যাবলৈ যদি চেষ্টা কৰা যায়, তেতিয়াহ'লে এই পৰীক্ষাৰ বিফলতাৰ যিটো দুখ, সেইটো দুখ পাহৰি যোৱাটো একেবাৰে সহজ কাম হ'ব।
গতিকে পৰীক্ষাত ফেইল মৰা মানে জীৱনটো শেষ হৈ যোৱাটো আচলতে নুবুজায়। ভিডিঅ'টোত ক'ব খোজা কথাখিনি আচলতে সেইখিনিয়ে। যিসকলে পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে তেওঁলোকে ধুনীয়াকৈ মানসিকতা মিলি গৈছে পঢ়া শুনাৰ লগত, তেওঁলোক সেই দিশত আগবাঢ়ি যাওক। কিন্তু যিসকলে পৰীক্ষাত ফেইল মাৰিছে আকৌ চেষ্টা কৰক, আকৌ পৰীক্ষা দিয়ক, কিন্তু তেওঁলোকে জীৱনটো ধ্বংস হ'ল বুলি নাভাবি তেওঁলোকে কৰিব পৰা কামসমূহৰ জৰিয়তে আগবাঢ়ি যাবলৈ আচলতে চেষ্টা কৰিব লাগে। সেইটো কথাকে ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিছোঁ। মৰমৰ ভাইটি ভণ্টিহঁত, তোমালোকে নিশ্চয় বুজি পাইছা মোৰ কথাখিনি কি ক'ব খুজিছোঁ। গতিকে সকলোলৈকে পৰীক্ষাত কৃতকাৰ্য হোৱা বা অকৃতকাৰ্য যিসকল হৈছা সকলোলৈকে আগন্তুক ভৱিষ্যতৰ বা আহি থকা জীৱনটোৰ কাৰণে অভিনন্দন জ্ঞাপন কৰি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।